ৰাইজৰ সমৰ্থনটো মই বহুত পাইছোঁ। আমাৰ হাগ্ৰামা ছাৰৰ দলৰ প্ৰতি বিপিঅ'ৰ দলৰ প্ৰতি মানুহবিলাক আকৃষ্ট হৈছে। আজি আমি ক'বই নালাগে দলে বোলে ৰাইজে ওলাই আহিছে যোগদান কৰিছে। আপোনালোকে দেখি পাই আছে বিপিঅ'ৰ দলত কি ধৰণৰ যোগদান কাৰ্যসূচী কৰি আছে। যোগদান কাৰ্যসূচী আমি কৰিব নোৱাৰা অৱস্থা, সময় দিব নোৱাৰোঁ এনেকৈ। মই যে জিকিম বা চুবাইজাৰৰ পৰা বিপিঅ' প্ৰাৰ্থীটো জিকি যাব এইটো 100% এইটো গেৰেণ্টি আছে। আৰু আমি চৰকাৰ গঠন কৰি কোকৰাঝাৰৰ সেইটো একটা 100%। বিপিএফৰ প্ৰাৰ্থী আছিল তাৰপিছতে বিজেপি দলত যোগদান কৰিলে, ভূমিকা পালন কৰিব। মই তেনেকৈ প্ৰভাৱ পৰিব বুলি নাভাবোঁ। প্ৰভাত বসুমতাৰী মই বেয়া তাৰ সম্বন্ধে ক'ব নাযাওঁ, কিন্তু সি দল বাগৰি গুচি গ'ল, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু সি জিকি গৈছিল। আমাৰ বিপিঅ'ৰ যিবিলাক ভোটাৰ আছে, বিপিঅ'ৰ ভোটাৰ আছে, ইয়াক ভোট দি জিকাই দিছিল। কিন্তু ই অকলে গৈছে, ভোটাৰ আছে যোৱা বিপিএফ আছে, যিবিলাক ভোটাৰ ভোটাৰ হিচাপে আছে। প্ৰতিদ্বন্দ্বিতাটো থাকিবই, কিন্তু প্ৰতিদ্বন্দ্বিতা ইমান ওচৰত নাযাব। বহুত দূৰত প্ৰতিদ্বন্দ্বিতা 3-4 হাজাৰ মানুহ পিছত সিহঁতে থাকি যাব। হয় ইউ পি পি থাকিব পাৰে বা বিজেপি থাকিব পাৰে। সেইখিনিয়ে কিবা ক'ব আৰু।